হেল্ল' গাইজ, এইটো মোৰ প্ৰথম ব্লগ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু প্ৰথম ব্লগত আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ বাইদেউ ভিনদেউৱে এখন কুকুৰা ফাৰ্ম খুলিছে আৰু ফাৰ্মখন এনেকৈ বনাই লৈছে, দেখিছে নহয় ইমান সুন্দৰ লাগিছে। আৰু এনেকৈ চাৰিওফালে সৰু সৰু এনেকুৱাকৈ বেৰ লগাইছে আৰু ফেঞ্চিং লগাইছে, দেখিছে। আৰু চাৰিওফালে গ্ৰীণ স্কিন মেৰিয়াই চাৰিওফালে লগাই দিব লাগে বুলি কৈছে, যাতে বতাহবিলাক যাতে নাহে। এনেকৈ গ্ৰীণ স্কিন চাৰিওফালে এনেকৈ দি দিছে, দেখিছে নহয়। আৰু প্ৰথম পৰ্যায়ত যিহেতু কুকুৰা পোৱালিবিলাক সৰু সৰুকৈ আহে, গতিকে সেইকাৰণে সৰুকৈ ভিতৰতে এটা এটা ঘৰ বনাই দিয়া হৈছে, পলিথিনে আগুৰি দিছে যাতে বতাহ নোসোমায়, ঠাণ্ডা নাপায়। কুকুৰা পোৱালিবিলাকে লাইট দিছে গৰম পাবৰ কাৰণে। এয়া দেখিছে নহয় কুকুৰা পোৱালি, প্ৰায় 500 কুকুৰা পোৱালি আহিছে বাইদেউহঁতে। প্ৰথমতে এনেকৈ খাবলৈ দিছে পানীৰ লগত মিলাই গ্লুক'জ আৰু এয়া দানা। এয়া আছিলে মোৰ প্ৰথম ব্লগ। আকৌ আমি নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু যদি আপোনালোকে মোৰ ব্লগটো ভাল পাইছে, তেওঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।